নমস্কাৰ সমগ্ৰ ৰাস প্ৰেমী ৰাইজক আন্তৰিক সম্ভাষণ আপোনাসবক জনাবলৈ পাই অতিকৈ গৌৰৱান্বিত যে বৃহত্তৰ ঠেঙাল মৌজাৰ কলা সংস্কৃতিৰ অনন্য পৰিচয়েৰে উদ্ভাসিত বিশ্বজ্যোতি ৰংগমঞ্চ যোৰহাট তিতাবৰ জালুকনিবাৰীৰ কেইগৰাকীমান কলা সংস্কৃতিৰ সাধকৰ মানস পুত্ৰ স্বৰূপ শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উদযাপন কৰাৰ অছিলাত গঢ় লৈ উঠা বিশ্বজ্যোতি ৰংগমঞ্চই ইতিমধ্যে 50টা বছৰত পদাৰ্পণ কৰিছে। এনে এক গৌৰৱ উজ্জ্বল ক্ষণত বিশ্বজ্যোতি ৰংগমঞ্চত অহা 14, 15 আৰু 16 নৱেম্বৰ 2024 খ্ৰীষ্টাব্দত 3 দিনীয়াকৈ অভিনৱ আৰু ব্যতিক্ৰমী চিন্তা চৰ্চাৰে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাভাগী মঞ্চায়নৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। এই মহান কৰ্মযজ্ঞত আপোনাৰ কায়িক, মানসিক আৰু আৰ্থিক সহযোগিতাৰ